তো গাইজ যোৱা ৰাতি 8টা 8:30 মান বজাত ফৰমাছাম জাহিদৰ গাড়ীখন হাউলিত এক্সিডেণ্ট হয় আৰু এই এক্সিডেণ্টটো কিবা পৰিকল্পনা এক্সিডেণ্ট আছিলে নেকি না ফৰমাছাম জাহিদে মানে নিজে এক্সিডেণ্ট হৈছিলে। মই এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক জনাই আছোঁ ইমান ভয়ংকৰ এক্সিডেণ্ট। এই এক্সিডেণ্টত মানে জাহিদৰ কিবা ক্ষতি হ'ল না নাই মই এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকক জনাই আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকি। তো হেল্ল' গাইজ, কেনে আছে? আশা কৰোঁ ভালে আছে আৰু মই ভালে আছোঁ। আপোনালোকে চাই আছে LC পাৰভিন আৰু মই ইমদাদুল ইছলাম। তো গাইজ যোৱাকালি ফৰমাছাম জাহিদে মানে ঘৰৰ পৰা 2টামান বজাত ওলাই যায় হাউলিত আৰু হাউলিৰ পৰা মানে উভতি অহাৰ পিছত মানে গাড়ীখন ৰাস্তাতে এক্সিডেণ্ট হয় আৰু এই এক্সিডেণ্টটো কিবা পৰিকল্পনা আছিলে নেকি, কিন্তু এই এক্সিডেণ্টটো কিবা পৰিকল্পনা নাছিলে। মই ফৰমাছাম জাহিদক ফোন কৰিছিলোঁ। ফোন কৰি শুনাৰ পিছতে মানে ফৰমাছাম জাহিদে ক'ল যে ভাই মোৰ এক্সিডেণ্টটো মানে মই নিজে হৈছোঁ, মানে গাড়ীখনৰ মানে ব্ৰেক ফেইল আছিলে। এইখিনি সুধিছিলোঁ যে তুমি কিবা দুখ পাইছা নেকি? কৈছে মই অলপ দুখ পাইছোঁ, মানে ভৰিখনত মই অলপ দুখ পাইছোঁ। চ' গাইজ এই কাৰণে ইমান ভয়ংকৰ এক্সিডেণ্ট হোৱাৰ পিছতো যে ইমান দুখ পোৱা নাই, কিয় দুখ পোৱা নাই মই আপোনালোকক কৈ আছোঁ। গাড়ীখনত 4টা ইয়াৰ বেগ আছিলে, তাৰ কাৰণে এক্সিডেণ্ট হোৱাৰ পিছত ইয়াৰ বেগ কেইটা ওলাই আছে। ইয়াৰ বেগ কেইটা মানে এই কাৰণে গাড়ীত লগোৱা হয়, মানে মানুহৰ ছেফটিৰ কাৰণে ইয়াৰ বেগ থকাৰ কাৰণে মানে ফৰমাছাম জাহিদৰ মানে কোনো ক্ষয়ক্ষতি নহ'ল। তো গাইজ আপোনালোকে জানে বৰ্তমান মানে এক্সিডেণ্টৰ হাৰ যে ইমানে বৃদ্ধি পাই আছে, এক্সিডেণ্টৰ হাৰ যে মানে ইমানে বৃদ্ধি পাই আছে, মানে ক'বলৈ ভাষা নাই। দিনে ৰাতিয়ে খালি এক্সিডেণ্ট, দিনে ৰাতিয়ে খালি এক্সিডেণ্ট। তো গাইজ যিসকলৰ মানে যান বাহন আছে এইসকলৰ কাৰণে আজি এই ভিডিঅ'টো, মানে যিসকলে মানে যান বাহন চলায় এইসকলে মানে অলপ লাহে ধীৰে মানে যান বাহন চলাব, মানে অলপ চাই চিন্তি চলাব। ইমান ভয়ংকৰ এক্সিডেণ্ট যাতে আপোনালোকৰ লগতো নহয়, এনেকুৱা ভয়ংকৰ মানে দুৰ্ঘটনা যাতে আপোনালোকৰ লগতো নহয়। তো আপোনালোকে অলপ গাড়ী মটৰ মানে যিবিলাক মানুহে মানে চলায় যাতে অলপ চাই চিন্তি চলায়। তো গাইজ আজিৰ এই ভিডিঅ'টো যদি ভাল লাগে বেছিকৈ শ্বেয়াৰ কৰিবা আৰু আমাৰ পেজটোত ফ'ল' কৰিবা।